হেল্ল' এভৰিৱান, আজি অগ্নিনাভ মন্দিৰ আহিছোঁ। শিৱসাগৰ নাজিৰাত আছে। বহু দিনৰ পৰা এই মন্দিৰ ভাগৰ বিষয়ে শুনি আছিলোঁ, মোবাইলত নিউজত পায়ে আছিলোঁ আৰু মই ভাবিছিলোঁ যে মই এদিন অগ্নিনাভ মন্দিৰ যাম আৰু আজি ফাইনেলি আহি পাই গ'লোহি। আৰু এয়া মন্দিৰৰ বাহিৰত চাওকচোন, ইমান ধুনীয়াকৈ দোকান লগাই থৈছে। ইয়াত আপোনালোকে সকলো বস্তু পাই যাব, শৰাইৰ কাৰণে বস্তু, চাকি, বন্তি, ধূপ সকলোখিনি ইয়াতে পাই যাব। আৰু এটা কথা, যদি আপোনালোকে শৰাই বাহিৰৰ পৰা আনে তেতিয়াহ'লে মন্দিৰত গ্ৰহণ নকৰে আৰু ইয়াতে কিনিব লাগিব আপোনালোকে সকলো। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ দোকান দিছে। আৰু যদি ইয়াৰ পৰা আপোনালোকে বাবাৰ ফটো লৈ যাব বিচাৰে তেতিয়াহ'লে ইয়াত ঢেৰ ফটো আছে, আপোনালোকে ঘৰৰ কাৰণে লৈ যাব পাৰে। আৰু বহুত ধুনীয়া বস্তু ওলাইছে, হাতত পিন্ধা এনেকুৱা ব্ৰেচলেট ওলাইছে, সেইবোৰ লৈ যাব পাৰে। ৰুদ্ৰাক্ষ মালা ওলাইছে, গংগা জল আছে, চব লৈ যাব পাৰে। আৰু আহি আমি মন্দিৰৰ গেট পালোঁ আৰু মন্দিৰ ভাগ ৰাতিপুৱা 8টাৰ পৰা 3টা বজালৈকে খোলা থাকে। আৰু খালি বুধবাৰ আৰু শনিবাৰে মন্দিৰ বন্ধ থাকিব দেই। এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু দেখিছেনে, মানুহবোৰ পূৰা আগৰ পৰাই পূৰা লাইন পাতি আছে। প্ৰথমতে আমি ভৰি হাত ধুই ল'ম, তাৰপিছত এতিয়া সোমাই আহিলোঁ। ইয়াত তেল, ডাঙৰ চাকি এগছ আছে, তাত তেল ঢালিব লাগে। এতিয়া আমি তেল ঢালিম। আৰু যিটো বটলৰ পৰা আপোনালোকে তেল ঢালিব সেইটো বটলতে আপোনালোকক আকৌ তেল ঘূৰাই দিব। আৰু এয়া দেখিছেনে, মানুহবিলাকে তেল ঢালি আছে আৰু সেইফালে মানুহ এজন বহি আছে যে আপোনাৰ যিটো খালী হৈ গৈছে বটলটোত, তাত আকৌ তেল ভৰাই আপোনালোকক ঘৰৰ কাৰণে দি পঠিয়াব। আৰু এয়া আমি তেল ঢালি আছোঁ। এয়া তেল ঢালি ল'ম। আৰু মন্দিৰৰ পৰিৱেশটো বহুত ধুনীয়া লাগিছে, কাৰণ এনেকৈ কৰিডৰ ছিষ্টেম কৰি থৈছে, কোনো খেলি মেলি নহয়। আৰু যিমানে ভিৰ নহওক কিয় প্ৰত্যেকজন ভক্তই ইয়াত সেৱা ল'ব পাৰিব আৰু ধুনীয়াকৈ সেৱা কৰি ঘৰলৈ যাব পাৰিব। আৰু ইয়াত চাওকচোন, আমি তেল ঢালি ল'লোঁ। আকৌ এবাৰ দেখাই দিছোঁ কিমান মানুহ আহিছে। আজিতো অলপ কমেই, কিন্তু ইয়াত থকা মানুহজনে কৈছে যে প্ৰত্যেক দিনে বহুত মানুহ হয়। আৰু বৰ্ডবিলাকত লিখাই আছে ধুনীয়াকৈ, যদি আপোনালোকে মন্দিৰৰ যদি কিবা দান বৰঙণি আগবঢ়াব বিচাৰে তেতিয়াহ'লে দান পাত্ৰত দিব পাৰে, নতুবা কাউণ্টাৰত গৈ জমা দি দিব আৰু নাম আৰু ৰচিদ সংগ্ৰহ কৰি ল'ব। আৰু ইয়াত দেখিছেনে, চব জেগাতে বৰ্ড মাৰা আছে যে ইয়াত নিৰ্মালি ল'ব পাৰিব, এইফালে প্ৰসাদ ল'ব পাৰিব। একদম পূৰা কৰিডৰ ছিষ্টেম কৰি থৈছে আৰু আপোনালোকৰ কোনো অসুবিধা নহয়, বৰ্ডখন চাই আপোনালোকে সেইমতে কৰিব পাৰিব। আৰু এই চাইডে দেখিছেনে, লিখা আছে প্ৰসাদৰ স্থান। এই চাইডে যদি আপোনালোকে লাইন পাতে তেতিয়াহ'লে প্ৰসাদ পাব, আৰু যদি লাইন নাপাতে তেতিয়াহ'লে নাপায় কিন্তু দেই, লাইনটো পাতিবই লাগিব। আৰু যদি আপোনালোকৰ সামৰ্থ্য নাই যে মই ইমান দান কৰিব নোৱাৰিম, তেতিয়াহ'লে কোনো কথা নাই, আপোনালোকৰ নিজৰ ইচ্ছামতে ইয়াত দান দিব পাৰে। 10 টকা হওক, 20 টকা হওক, যিমান পাৰে, কোনো কথা নাই। আৰু এয়া দেখিছেনে, মানুহবিলাক পূৰা লাইনত লাগি আছে ধুনীয়াকৈ। আৰু আমি এই মন্দিৰত 9টা বজাত আহি পাইছিলোঁ আৰু আমাৰ লাইন পাতোতে 2 ঘণ্টামানেই হৈ গ'ল, বহুত টাইম হৈ গ'ল। তাৰপিছত সেৱা চেৱা কৰি আমি ধুনীয়াকৈ ওলালোঁ। আৰু এয়া দেখাই দিছোঁ মানুহবিলাক কিমান ভিৰ হৈছে, পূৰা লাইনত আছে দেই। আৰু বৰ্ডবিলাকত লিখা আছে, এইফালে শিৱলিংগত আপোনালোকে গংগা জল আৰু গাখীৰ ঢালিব পাৰে, আৰু গাখীৰ ইয়াতে পাব। আৰু ইয়াত CCTV আছে। আৰু মেইন পূজাভাগ ভিতৰত হয় আৰু বাহিৰত সকলো ভক্তই চাই থাকিব পাৰিব যে পূজাভাগ কেনেকৈ কৰিছে, ভিতৰত সকলোখিনি দেখাই থাকে। এতিয়া মই গাখীৰ আৰু গংগা জল এই কলচীটোত ঢালি দিম আৰু ইয়াৰ পৰা ডাইৰেক্ট গৈ পেলাই মেইন শিৱলিংগত পৰিব। এয়া ঢালি দিলোঁ আৰু মেইন পূজাভাগ ভিতৰত হৈ আছে, দেখিছেই নহয়। তাৰপিছত সেৱা কৰি লওঁ। আৰু এই
মন্দিৰ ভাগৰ এইটোৱে মোৰ ভাল লাগিলে যে পুৰা ধুনীয়াকৈ বৰ্ডবিলাক মাৰা আছে। ইয়াত ধুনীয়াকৈ পঢ়ি পেলাই আপোনালোকে সকলোখিনি কৰি থাকিব পাৰিব। কাকো সুধিব লগা নহয়, মানে বৰ্ডখন চাব আৰু কৰি যাব। আৰু যদি সঁচা অন্তৰে বাবাক চিন্তা কৰিছে তেতিয়াহ'লে আপোনালোকৰ আশা নিশ্চয় পূৰণ হ'ব। এয়া দেখাই দিছোঁ। এয়া মেইন পূজাভাগ ভিতৰত হৈ আছে। বহুত ধুনীয়া লাগিছে মন্দিৰটো। আৰু এয়া দেখিছেনে, মানুহ পুৰা লাইনত আছে। এফালে CCTV চব দেখা পাই আছে। আৰু মানুহবোৰ আহি আছে, বহুত দূৰ দূৰণিৰ পৰা আহি থাকে ইয়াত। আৰু মই ভিডিঅ'হে কৰি আছোঁ, এতিয়ালৈকে লাইনতে আছোঁ, সেইকাৰণে দেখাই আছোঁ আপোনালোকক। এয়া আৰু এইবিলাক কৰিডৰত লিখাই আছে বাবাক দৰ্শন কৰিবলৈ যোৱা পথ। আৰু এটা টাইমত 5জনকৈ সোমাবলৈ দিয়ে। যদি এনেকৈ নকৰাহেঁতেন পুৰা ভিৰ হৈ গ'লহেঁতেন আৰু মানুহবিলাকৰ যাবই নোৱাৰিলেহেঁতেন সেৱা কৰিবৰ কাৰণে। এইটো ছিষ্টেম কৰাৰ কাৰণে ভাল হৈছে এক প্ৰকাৰে। আৰু এয়া মানুহবোৰ দেখাই দিছোঁ চব কিমান ভিৰ। চব লাইনত আছে দেই। এয়া মই লাইনতে আছোঁ আৰু ভিডিঅ'কে কৰি আছোঁ, চাওকচোন। আপোনালোকে সেই নিৰ্মালী ভাৱ স্পৰ্শ কৰি প্ৰত্যেকটো উদ্দেশ্য কৰিব পাৰে। সেই ভাৱ ভাবিব অগ্নিনাভ বাবাৰ হয় এখন ফটো আপোনালোকে। এতিয়া এইফালে প্ৰসাদ দিব, পায়স দিব। এইফালে পায়সৰ স্থান লিখা আছে আৰু ময়ো গৈ আছোঁ পায়স ল'বৰ কাৰণে। এয়া চব পায়স দি আছে ইমান ধুনীয়াকৈ। ভাল হৈছিলে পায়সখিনি। আৰু এয়া মই লৈ ল'লোঁ আৰু প্ৰসাদ চসাদ খাই এতিয়া ঘৰলৈ যাওঁ। বহুত টাইম হৈ গ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আৰু বহুত গৰম পৰিছে কাৰণে আইচক্ৰীমো খালোঁ। আৰু এইফালে দোকান চাই যাওঁ কি কি ওলাইছে। চাওকচোন ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে। আৰু আমি ইয়াতে বাবাৰ ফটো 4খন ল'লোঁ, তাৰপিছত গংগাজল ল'লোঁ, ব্ৰেচলেট ল'লোঁ আৰু কিবাকিবি ল'লোঁ, খোজখাজ। তেতিয়াহ'লে আজিলৈ আহিলোঁ, বাই বাই।